এটোপাল শান্তিৰ বৰষুণ। জাকিৰ হুছেইন খান। এখন মানৱীয় পৃথিৱীৰ সন্ধানত ঘূৰি ফুৰিছোঁ ইমূৰৰ পৰা সিমূৰলৈ। আজু ককাৰ পৰা মোৰ সন্তানলৈ হ'ব নোৱাৰিলোঁ মোৰ দেশৰ। নামধাৰী গান্ধীবাদ, হিন্দুত্ববাদৰ পৰা আঞ্চলিকতাবাদলৈ শোষণ শাসনৰ বলি হৈ দৌৰিছোঁ তীব্ৰ গতিত দিনে নিশাই। মাটিৰ দলিল, জন্মৰ চাৰ্টিফিকেটৰ গধুৰ বেগৰ ওজন সহিব নোৱাৰা হৈছে মোৰ কাণ দুখনে। ভাতৃ বুলি ভবা সুহৃদৰবোৰে মোৰ গ্ৰীণ ৰঙৰ লুঙিৰ মাজত দেখা পায় বাংলাদেশীৰ গোন্ধ। কান্ধত থকা স্বাভিমান গামোচাখন চকুত নপৰে ককাইহঁতৰ। তথাপি পথাৰত নাঙলেৰে সিঁচিছোঁ সমন্বয়ৰ বীজ। পৰিব জানো আশাৰ এটোপাল শান্তিৰ বৰষুণ।